নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম শ্ৰী ভিংকুল শৰ্মা। মই আজি আপোনালোকক ৰুদ্ৰাক্ষৰৰ বিষয়ে ক'ম। ৰুদ্ৰাক্ষৰৰ বিষয়ে মই ফেচবুকত পোষ্ট কৰিছিলোঁ সিদিনা। ৰুদ্ৰাক্ষৰ আমাৰ কি ভগৱান শিৱৰ অতিকৈ প্ৰিয় বস্তু। আৰু ৰুদ্ৰাক্ষৰ আমাৰ 21 প্ৰকাৰৰ আছে, কিন্তু আমি একমুখীৰ পৰা আমি 14মুখীলৈহে আমি সহজতে পাব পাৰোঁ। এতিয়া আজি মই আপোনালোকক সাতমুখী ৰুদ্ৰাক্ষৰনো কি আৰু কেনেকুৱা আপোনালোকক মই দেখাম। এইটো হৈছে সাতমুখী ৰুদ্ৰাক্ষ। এইটো সাতমুখী ৰুদ্ৰাক্ষ। এই সাতমুখী ৰুদ্ৰাক্ষটো আপোনালোকে ধাৰণ কৰিলে দুখনাশ, ৰোগনাশ, লগতে আৰু শনি গ্ৰহৰো প্ৰতিকাৰ হয়। সাতমুখী ৰুদ্ৰাক্ষ সাতমুখী ৰুদ্ৰাক্ষ কিয় বুলিছে আপোনালোকক মই জনাই দিওঁ। এই যে আপোনালোকে দেখিছে চিনবোৰ এনেকৈ 7 থাকে। এই 7 থকাৰ কাৰণে সাতমুখী ৰুদ্ৰাক্ষ বুলিছে। তেনেকৈ আমি যেনেকৈ আমি গণি চাওঁ, আপোনালোকক দেখাওঁ মই। এই 1 2 3 4 5 6 এই 7 এই 7টা মুখ আছে, সেইকাৰণে সাতমুখী ৰুদ্ৰাক্ষৰ বুলি কৈছে। ৰুদ্ৰাক্ষ ধাৰণ কৰোঁতে কিন্তু সাৱধান হ'ব লাগিব। যধে মধে জিংকে টিংকে আমি যদি ৰুদ্ৰাক্ষ ধাৰণ কৰোঁ তেতিয়া আমাক কোনো ফল নধৰে। আৰু ৰুদ্ৰাক্ষৰ পিন্ধোতে আমি বিধিপূৰ্বক নিয়ম পালন কৰি আমি ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগিব। আৰু বিধিপূৰ্বক নিয়মবিলাক মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত মই জনাম। ধন্যবাদ।